নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ ৰঞ্জন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ভাস্কৰ ৰঞ্জন। আজি ভাদ মাহৰ 2 তাৰিখ আৰু আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আছিলে। সেইকাৰণে আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিলোঁ যোৰহাটৰ, আৰু ইয়াৰ পৰিৱেশটো বিৰাটেই সুন্দৰ। এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। আৰু যোৰহাটৰ নালাগে অসমৰে এক পৰ্যটনস্থলী আৰু নৱবৈষ্ণৱ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ স্থান ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাটৰ। আৰু এই আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা আমি শ্ৰীকৃষ্ণই কৈ যোৱা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। শ্ৰীকৃষ্ণৰ বিষয়টো আমি সকলোৱে জানোৱে, ভগৱানৰ লীলা বা ভগৱানৰ জন্ম বা কেনেকৈ তেওঁ সকলোখিনি কৰিছিলে। কিন্তু বৰ্তমান চলি আছে কলিযুগ, আৰু শ্ৰীকৃষ্ণৰ কলিযুগৰ বিষয়ে কৈ যোৱা 5টা সত্যৰ বিষয়ে আমি আজি জানিবলৈ চেষ্টা কৰিম। আহকচোন তেনেহ'লে ভিডিঅ'টো চাই যাওঁ, আৰু কি কি তেওঁ কৈছিলে সেইবোৰ আজি হৈ আছেনে নাই আমি তাকে জানিবলৈ যত্ন কৰোঁ। যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হৈছিল আৰু পঞ্চপাণ্ডৱে হস্তিনাপুৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া সকলো ঠিক হৈ গ'ল বুলি যুধিষ্ঠিৰ আৰু পঞ্চপাণ্ডৱে সকাহ ল'বলৈ আৰম্ভ কৰিছিল। আৰু তেতিয়া শ্ৰীকৃষ্ণক সুধিছিল যে এতিয়াতো কলিযুগ আৰম্ভ হ'ব, ইয়াৰ পিছতে এই কলিযুগত মানুহৰ আচৰণ কেনেকুৱা হ'ব বা আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব, মানুহৰ মনোবৃত্তি কেনেকুৱা হ'ব বা সামাজিকভাৱে পৃথিৱীখন কেনেকুৱা হৈ থাকিব কলিযুগত, সেই বিষয়ে আমাক অৱগত কৰাওক। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে মই এতিয়া তোমালোকক ক'ব নোৱাৰোঁ, কিন্তু তোমালোক এতিয়া যদি 5জন বনলৈ যোৱা, অলপ দিন থাকা আৰু বনত কি কি দেখি আহিলা, আহি পেলাই মোক ক'লে মই তোমালোকক কলিযুগৰ বিষয়ে ক'ব পাৰিম। তেতিয়া পঞ্চপাণ্ডৱ ওলাই গ'ল বনলৈ, আৰু কিছুদিনৰ মূৰত ঘূৰি আহিলে আৰু কি কি দেখিলে আহি পেলাই শ্ৰীকৃষ্ণক জনালেহি। এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ আহকচোন তেওঁলোকে কি দেখিলে আৰু শ্ৰীকৃষ্ণৰ কলিযুগৰ বিষয়ে তেতিয়া কি কৈছিল। যেতিয়া পঞ্চপাণ্ডৱ বনৰ পৰা ঘূৰি আহিল আৰু তেওঁলোকে কিছুমান নেদেখা বস্তু দেখিলে, তেতিয়া সি শ্ৰীকৃষ্ণক ক'লেহি। প্ৰথম যুধিষ্ঠিৰ আহিলে, আৰু যুধিষ্ঠিৰে ক'লে যে বনত মই 2ডাল শুৰ থকা এটা হাতী দেখিলোঁ, তাৰ অৰ্থটো কি? তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে তুমি যিটো দেখিলা সেইটো কলিযুগৰ প্ৰতিফলন, কাৰণ কলিযুগত যিসকল লোকে ৰাজত্ব কৰিব তেওঁলোক দুমুখীয়া হ'ব। তাৰমানে তেওঁলোকে ক'ব এটা আৰু কৰিব এটা, আৰু লগতে সেই শাসকসকলে 2 ফালৰ পৰা শোষণ কৰিব ৰাইজক। আৰু তুমি দেখা সেই হাতীৰ 2ডাল শুৰৰ অৰ্থটো এইটোৱে আছিলে। আৰু এতিয়া হয়তো আপোনালোকে দেখিবলৈ পাব যে কলিযুগত ইয়াৰ প্ৰতিফলন হৈছে নহয়, হৈছে বা নাই হোৱা, সেইটো শ্ৰীকৃষ্ণ তেতিয়াই কৈছে। আৰু দ্বিতীয়তে আহিলে ভীম, গদাধাৰী ভীম। আৰু গদাধাৰী ভীমে আহি পেলাই শ্ৰীকৃষ্ণক ক'লেহি যে মই আজি আচৰিত এটা বনত দৃশ্য দেখিলোঁ, আৰু সেই দৃশ্যটো হৈছে এজনী গাই নতুনকৈ জন্ম হোৱা তাইৰ পোৱালিটো চেলেকি মৰম কৰি আছে, কিন্তু ইমানেই চেলেকিছে গোটেই ছাল উঠি গৈছে আৰু তেজেৰে লুতুৰি পুতুৰি হৈ গৈছে, কিন্তু তথাপিতো গাইজনীয়ে চেলেকিবলৈ এৰা নাই। তাৰ অৰ্থটো কি শ্ৰীকৃষ্ণক সুধিলে। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে কলিযুগ যেতিয়া আহিব, কলিযুগত পিতৃ মাতৃসকল সন্তানৰ কাৰণে ইমানে আসক্ত হৈ পৰিব, তেওঁলোকৰ সেই মৰম চেনেহৰ কাৰণে শিশুসকলৰ বুদ্ধি আৰু বিকাশ ৰৈ যাব, আৰু তেওঁলোকে একো নিজেই চিন্তা কৰিব নোৱাৰা হ'ব। আৰু তুমি সেইটোৱে দেখিলা যে যেতিয়া কলিযুগত অত্যধিক মৰম পাব শিশুসকলে বা সন্তানসকলে পিতৃ মাতৃৰ বাবে, আৰু তেতিয়া তেওঁলোকে নিজে কষ্ট পাব, আৰু সেইটো পিতৃ মাতৃয়ে কৰোঁ বুলি নকৰে, মৰমতে কৰিব, কিন্তু হ'লেও সেইটো প্ৰভাৱ পৰিব। আৰু লগতে শ্ৰীকৃষ্ণই ক'লে যে যেনেকৈ কলিযুগত এনেকুৱাও হ'ব, যেতিয়া আনৰ সন্তান কোনোবা সৎ বা সাধু হ'ব, তেতিয়া সকলো মানুহে তেওঁৰ ওচৰত দৰ্শন কৰিবলৈ যাব, কিন্তু যেতিয়া নিজৰ সন্তান সেই পথত আগবাঢ়িব, তেতিয়া তেওঁলোক হতাশাত ভুগিব যে মোৰ সন্তানে কি পথ ল'লে বা মোৰ সন্তানৰ ভৱিষ্যত কি হ'ব। আৰু তুমি দেখা দৃশ্যটো প্ৰতিফলন এইটোৱে হ'ব কলিযুগত। তৃতীয়তে আহিলে গাণ্ডীৱধাৰী অৰ্জুন, আৰু অৰ্জুনে আহি শ্ৰীকৃষ্ণক ক'লেহি যে সখা, আজি মই বনত এটা আচৰিত বস্তু দৃশ্য দেখি আহিলোঁ। তেতিয়া শ্ৰীকৃষ্ণক হাঁহি পেলাই সুধিলে যে তুমিনো কি দেখিলা? তেতিয়া শ্ৰীকৃষ্ণক অৰ্জুনে ক'লে মই এটা পক্ষী দেখিলোঁ, যাৰ পাখিত বেদৰ বাণীবোৰ লিখা আছে, কিন্তু তেওঁ এজন মানুহৰ মাংস ভক্ষণ কৰি আছে। এইটো এটা কেনেকুৱা ধৰণৰ কথা, মই একেবাৰে বুজি নাপালোঁ। তেতিয়া শ্ৰীকৃষ্ণই হাঁহিলে আৰু ক'লে যে এইটো কলিযুগৰ প্ৰতিফলন। কলিযুগত মানুহ কিছুমান থাকিব, যিবোৰক মানুহে জ্ঞানী বুলি ক'ব বা পণ্ডিত বুলি ক'ব, কিন্তু তেওঁলোকৰ যিমানেই জ্ঞান থাকক, তেওঁলোকে কিন্তু সদায় আনৰ সম্পত্তিৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব বা আনৰ সম্পত্তিলৈ লোভ কৰিব। আৰু যেতিয়া কোনোবা পণ্ডিত ব্যক্তিক কলিযুগত মানুহে খুব সন্মান কৰিব, কিন্তু তেওঁলোকৰ মনে মনে এটাই ধান্দা থাকিব যে ই কেতিয়া মৰিব বা সি কেতিয়া মৰিব, আৰু তাৰ সম্পত্তিবোৰ মই কেনেকৈ ল'ব পাৰিম। আৰু এটা সময় আহিব যি সময়ত তেওঁলোকে বেলেগ একো চিন্তা নকৰে, তেওঁলোক যিমান জ্ঞানী মানুহ হওক, তেওঁলোকে কেৱল নিজৰটো চিন্তা কৰিব আৰু ধন আৰু সম্পত্তিৰ লোভতে সদায় আবদ্ধ হৈ থাকিব। আৰু
সেইটোকে তুমি আজি দেখা কলিযুগৰ প্ৰতিফলন। আৰু 4 নম্বৰতে আহিলে নকুলে আহি পেলাই শ্ৰীকৃষ্ণক ক'লেহি যে মই বনত এটা আচৰিত কাণ্ড দেখিলোঁ। এটা পাহাৰৰ পৰা এটা ডাঙৰ শিল খহি আহিল আৰু হাবিয়ে বননিয়ে অৰণ্যত সি ঠেকা খায়ো কেতিয়াও নৰলে। ডাঙৰ ডাঙৰ বটবৃক্ষত লাগি পেলাইও শিলটো নৰলে, কিন্তু এটা সৰু গছপুলিত লাগি পেলাই স্পৰ্শ পাই পেলাই সেই পাথৰটো ৰৈ গ'ল। ইয়াৰ অৰ্থটো কি? তেতিয়া শ্ৰীকৃষ্ণ হাঁহিলে আৰু ক'লে যে এইটো হৈছে কলিযুগৰ এক প্ৰতিফলন। যেতিয়া মানুহৰ খুব বেছি পাপ হ'ব তেতিয়া মানুহৰ বুদ্ধি ক্ষয় হ'ব কলিযুগত, আৰু মানুহৰ জীৱন পতন হ'ব। আৰু সেই জীৱন পতনৰ পৰা তেওঁলোকে যিমানে চেষ্টা কৰক ৰক্ষা পাবলৈ তেওঁলোকে কোনো উপায় নাপাব। তেওঁলোকৰ ধন সম্পত্তি বা তেওঁলোকৰ যিখিনি ক্ষমতা গাদি থাকিব তেওঁলোকক বচাব নোৱাৰিব। তেওঁলোকে বচাৰ কেৱল একমাত্ৰ উপায় হ'ব হৰিনাম, আৰু সেই গছপুলিটোৰ নামেই হৈছে হৰিনাম। কলিযুগত কোনোবাই হৰিনাম ল'লে সকলো পাপৰ পৰা মুক্তি পাব, আৰু তুমি দেখা সেই ঘটনাটো প্ৰতিফলন কলিযুগত আমি সেইদৰে ভাবিব পাৰোঁ। আৰু 5 নম্বৰত আহিলে সহদেৱে আহি পেলাই শ্ৰীকৃষ্ণক ক'লেহি যে মই বনত এক অদ্ভুত দৃশ্য দেখিলোঁ। তেতিয়া শ্ৰীকৃষ্ণক সুধিলে তুমিনো কি ইমান অদ্ভুত দৃশ্য দেখিলা, মোক জনোৱাচোন। তেতিয়া সহদেৱে ক'লে যে মই বনত দেখিলোঁ কেইবাটাও কুঁৱা দেখিলোঁ, আৰু প্ৰতিটো কুঁৱাই পানীৰ উপচি আছিল, কিন্তু তাৰে মাজৰ এটা কুঁৱাত একেবাৰে পানী নাছিল, কিন্তু সেই কুঁৱাটো আটাইতকৈ দ আছিল। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? তেতিয়া শ্ৰীকৃষ্ণ হাঁহিলে, কিয় সম্ভৱ হ'ব নোৱাৰে? এইটো নিশ্চয় সম্ভৱ হ'ব পাৰে, কাৰণ এতিয়া কলিযুগ সমাগত আৰু কলিযুগৰ প্ৰতিফলনেই তুমি দেখিবলৈ পাইছা। সেই কোৱাকেইটাৰ অৰ্থ হৈছে যে যিমানবোৰ মানুহ ধনী মানুহ থাকিব তেওঁলোকে নিজৰ টকা সম্পত্তি সকলোবোৰ অপব্যৱহাৰ কৰিব বা ধনৰ অপচয় কৰিব। তেওঁলোকে নিজৰ সন্তানৰ বিবাহ বা এনেকুৱা কিবা উৎসৱ পাৰ্বণত অজস্ৰ টকা খৰচ কৰিব, আৰু নাখাবলগীয়া যিখিনি ৰাগিয়াল বস্তু মাছ মাংস সেইবোৰকে আদি কৰি সকলোতে যথেষ্ট টকা উৰুৱাই ফুৰিব। কিন্তু তেওঁলোকৰ মাজতে যদি কোনোবা এজন থাকে যি খাবলৈ পোৱা নাই বা সহায়ৰ তেওঁলোকৰ প্ৰয়োজন হৈছে, কিন্তু তেওঁলোকক কেতিয়াও সহায় নকৰে। আৰু তুমি দেখা সেই কুঁৱাটোৰ অৰ্থ হৈছে পানীয়ে পৰিপূৰ্ণ হৈ থকা কুঁৱাকেইটা হৈছে ধনী মানুহ, আৰু সেই খালী যিটো কুঁৱা দেখিলা সেই কুঁৱাটোৰ অৰ্থ হৈছে যি অনাহাৰে আছে বা যাক সহায় প্ৰয়োজন, কিন্তু সকলোৰে ওচৰতে থাকিও তেওঁলোকে কেতিয়াও সেই অনাহাৰে থকাজন বা অসহায়জনক কেতিয়াও সহায় কৰিবলৈ আগবাঢ়ি নাহিব। আৰু এইটোৱে হৈছে কলিযুগৰ সত্য। কলিযুগৰ বিষয়ে শ্ৰীকৃষ্ণ কোৱা 5টা সত্য এয়াই আছিল, আৰু শ্ৰীকৃষ্ণ কোৱা কথাকেইটা কিমান সত্য বা কিমান অসত্য বৰ্তমান যুগত কি চলি আছে আপোনালোকে তাৰ নিজে বিচাৰ কৰক। আৰু আপোনালোকে জানি ভাল পাব যে কলিযুগৰ বৰ্তমান প্ৰায় 6000 বছৰ সম্পূৰ্ণ হৈ গৈছে, কিন্তু কলিযুগৰ আপোনালোকে জানি আৰু আচৰিতো হ'ব যে কলিযুগৰ আয়ুসকাল হৈছে 4,32,000 বছৰ, আৰু ইয়াৰে মাত্ৰ 6000 বছৰহে এতিয়ালৈকে অতিক্ৰম হৈছে। আৰু ইয়াৰ লগে লগে যিমানে কলিযুগ আগবাঢ়ি যাব সিমানে পাপৰ সংখ্যা বাঢ়ি গৈ থাকিব, পাপীৰ সংখ্যা বাঢ়ি গৈ থাকিব। তাৰমানে আমি এটা কথা সকাহ ল'ব পাৰোঁ যে আমি এতিয়া যিটো পৰিস্থিতিত আছোঁ কলিযুগত, হয়তো ইয়াৰ পাছলৈ বহুত বেয়া হ'ব, আৰু সেই যেতিয়া একেবাৰে বেয়া হ'ব তেতিয়াই কল্কি অৱতাৰ ৰূপে ভগৱান বিষ্ণুৱে পুনৰ অৱতাৰ ল'ব। মানে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আমি পঞ্চপাণ্ডৱৰ আগত শ্ৰীকৃষ্ণই কি কৈছিলে কলিযুগৰ বিষয়ে সেইবোৰৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু এই ভিডিঅ'টোৰ যিখিনি মই কথা ক'লোঁ সেইখিনি ইণ্টাৰনেট বা টিভিত আগতে দেখা আৰু ইউটিউবৰ পৰা চাই পেলাই কৰা, আৰু ইয়াত মোৰ কিবা ভুল ত্ৰুটি ৰৈ যাব পাৰে, আৰু যদি কিবা ভুল হৈছে আপোনালোকে মোক জনাব আৰু শুধৰাই দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।